Hello everyone, welcome to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো দীৰ্ঘদিনৰ বিৰতিৰ পিছত মোৰ চেনেল টেকনিক্যাল সহায় লৈ কিছু কৰ্মব্যস্ততাৰ কাৰণে মই মোৰ চেনেলত আজি কেইদিনমান ধৰি ভিডিও আপলোড কৰিব পৰা নাই তাৰ কাৰণে মই যথেষ্ট দুখিত আৰু আজি আন এটা ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো মই আজি এই ভিডিওটোত মই আনবক্সিং কৰিম Canon 200D Mark II যোনটো DSLR কেমেৰা হয় এন্ট্ৰি লেভেল DSLR বহু দিনৰ পৰা এটা সপোন আছিল এটা DSLR পাৰচেজ কৰাৰ আৰু আজি মই DSLR টো পাৰচেজ কৰিলো ডিব্ৰুগড়ৰ ৰেইনবো ইলেক্ট্ৰনিক্সৰ পৰা আৰু কেমেৰাটো কি আছে আৰু তাৰ কি ফিচাৰ্ছ আছে আজি সকলোখিনি আপোনালোকক মই জনাম তেনেহলে আহক পলম নকৰি মোৰ এই আনবক্সিং ভিডিওটো আৰম্ভ কৰো Every single day I'm gonna make something সকলোতকৈ প্ৰথমতে আপোনালোকক মই দেখাইছো আজি কেমেৰাটোৰ লগত মই কি ফ্ৰী পাৰলো এটো দেখিবলৈ পাইছে এটা কেমেৰা ষ্ট'ৰ কৰা বেগ হয় আজি এই বেগটো মই মোৰ কেমেৰাটোৰ লগত ফ্ৰী পাইছো এটোৰ MRP হৈছে আপোনাৰ 995 approximate আপোনাৰ 5 টকা কম 1000 টকা আৰু আজি এই বেগটো মই মোৰ যি DSLR কেমেৰা হে তাৰ লগত এটো ফ্ৰী পাইছো আৰু এটো আপোনালোকক মই খুলি দেখাইছো এই বেগটো মই অথনি খুলি লয়ে এটো মই আপোনালোকক দেখাইছো আপোনালোকে দেখিবলৈ পাইছে ভিতৰটো কেমেৰা ৰখাৰ কাৰণে ইয়াত ধুনীয়া স্পেচ আছে আপোনাৰ যোনখন প্ৰাইম কিট লেন্স এখন কিট লেন্স আৰু আপোনাৰ DSLR বডিটোৰ হতি ইয়াত আপুনি ধুনীয়াকৈ তাক ষ্ট'ৰ কৰিব পাৰিব কাখত আপোনাৰ চেইন থকা এটা স্লট আছে তাত আপোনালোকে বেটাৰী প্লাস মেমৰি কাৰ্ড প্লাস চাৰ্জাৰ তাক আপোনালোকে ধুনীয়াকৈ তাক ষ্ট'ৰ কৰিব পাৰিব আৰু ধুনীয়া ভাল বেগ আপোনাৰ ভিতৰটো বহুত সফট হয় কোমল হয় মানে খুব সযতনে আপুনি আপোনাৰ কেমেৰাটো ইয়াত আপুনি ষ্ট'ৰ কৰি আপুনি তাক লৈ ফুৰিব পাৰিব বেগটোৰ পৰ্ব গ'ল এতিয়া আপোনালোকক মই মোৰ মেইন কেমেৰা তোৰ বিষয়ে ক'বলৈ বিচাৰিছো আপোনালোকৰ সন্মুখত এটো দেখিছে এটো Canonৰ এটা এন্ট্ৰি লেভেল কেমেৰা হয় EOS 200D Mark II মানে 200D আগত যেটো নেকি DSLR কেমেৰা আছিল তাক মডিফাইড কৰি তাক অলপ তাত নতুন ফিচাৰ যোগ কৰি এক নতুনকৈ লঞ্চ কৰা হৈছিল 2019 চনৰ মাৰ্চ মাহত আৰু এটো হৈছে 200D Mark II উইথ আপোনাৰ এখন মই পাৰচেজ কৰিছো 1855 STM কিট লেন্সৰ হতি আৰু এই কেমেৰা বডিত কি ফিচাৰ্ছ আপোনালোকে পাব পাৰে সেইখিনি আপোনালোকক কৈ দিছো ইয়াত আপোনালোকে 24.1 মেগাপিক্সেল এই কেমেৰা বডিটোত পাব প্লাস CMOS সেন্সৰ পাব প্লাস আপোনালোকৰ ইয়াত ISO আছে ডিফাৰেন্ট ফটোগ্ৰাফিৰ কাৰণে বেলেগ আৰু ভিডিওগ্ৰাফিৰ কাৰণে বেলেগ যদি ফটোগ্ৰাফিৰ কাৰণে যায় আপুনি 25600 ISO পাব যেটো নেকি লো লাইটত ফটোগ্ৰাফিৰ কাৰণে খুব ভাল আৰু যদি ভিডিওগ্ৰাফিৰ কাৰণে যায় তেনেহলে 12000 ISO আপোনালোকে ইয়াত अवेलेबल পাব আৰু ইয়াত আপোনাৰ ডুৱেল পিক্সেল অটো ফোকাস আছে যেটো নেকি ভিডিওগ্ৰাফিৰ কাৰণে খুব ভাল এই বহুত সোনকালে যিকোনো এটা সাবজেক্টত ফোকাসত ল'ব পাৰে তাৰ পিছত আপুনি ইয়াত পাব 4K ভিডিও সাপোৰ্ট যেটো নেকি বৰ্তমান সময়ত এটা নতুন ট্ৰেন্ড চলিছে 4K আৰু যদি অলপ ক্ৰপ হয় তথাপিও এটা মোটামুটি ভাল ভিডিও সাপোৰ্ট আপোনালোকে পাব পাৰে 4K তাৰ পিছত আপোনালোকে ইয়াত টিল্ট ডিসপ্লে পাব যোনটো নেকি ভেৰিয়েবল এংগেল মুভিং হয় আপোনালোকে এটো আপোনালোকে সেলফি ক্লিকৰ কাৰণে হওক নাইবা ব্লগিং ভিডিওৰ কাৰণে হওক আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব যেটো নেকি ইউটিউবৰ কাৰণে ইউটিউবাৰ বিলাকৰ কাৰণে খুব এটা ভাল কেমেৰা হয় আৰু ইয়াত আপোনালোকে ওয়াইফাই আৰু ব্লুটুথ ফেসিলিটি পাব যাৰ কাৰণে নেকি অতি সহজতে আপোনাৰ হাতত যদি ল্যাপটপ বা কম্পিউটাৰ নাইও তেনেহলে ইয়াৰ যিবিলাক ডাটা আছে সেই ডাটাবিলাক আপুনি ওয়াইফাইৰ জৰিয়তে আপোনাৰ স্মাৰ্টফোনলৈ ট্ৰান্সফাৰ কৰিব পাৰিব প্লাস আপোনাৰ যদি কেমেৰা ধৰিব পৰা মানুহ নাই তেনেহলে আপুনি তাক ষ্টেনত কেমেৰাটো এনেকৈ লগাই আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে আপুনি সেই কেমেৰাটো কন্ট্ৰোল কৰিব পাৰিব আৰু গুটেই যোনখিনি কেমেৰাৰ যোনখন LCD ডিসপ্লে যিমানখিনি আপোনাৰ অপচন আহে সেই গুটেই অপচনখিনি আপোনাৰ ফোনত ওলাব আপোনাৰ সেই স্মাৰ্টফোনটোৰ জৰিয়তে দূৰৰ পৰা আপুনি সেই কেমেৰাটো কন্ট্ৰোল কৰিব পাৰিব এইখিনি হৈছে তাৰ ইনবিল্ট আপোনাৰ যোনটো কেমেৰাৰ বডিত যোনখিনি আপোনালোকে ফিচাৰ্ছ পাব পাৰে সেই গুটেইখিনি ফিচাৰ্ছ সন্মুখত ইয়াতে আপোনালোকে লিখা দেখিবলৈ পাব এতিয়া আপোনালোকক মই এই পেকেটটো খুলি গুটেই বস্তুখিনি দেখাই আছো যে কোনটো বস্তু কেনেকুৱা আৰু আপোনালোকে গতিকে স্কিপ নকৰাকৈ মোৰ ভিডিওটো শেষলৈকে চাওক আৰু যদি আপোনালোকে এটা লো বাজেটত মিনিমাম এটা বাজেটত যদি এটা ভাল কেমেৰা কিনিব বিচাৰিছে তেনেহলে মই ৰিকমেন্ড কৰো যে Canonৰ এই কেমেৰাটো আপোনালোকে পাৰচেজ কৰিব পাৰে বহুত এটা ভাল কেমেৰা হয় তেনেহলে বলক এই বক্সটো খুলি চাও ইয়াৰ ভিতৰত কি বস্তু পোৱা যায়
পেকেটটো খোলাৰ পিছত আপোনালোকে সকলোতকৈ ওপৰত দেখিবলৈ পাব এখন হৈছে আপোনাৰ ৱাৰেণ্টি কাৰ্ড মই কেমেৰাটোৰ লগত আপোনাৰ 24 মান্থছৰ আপোনাৰ সাৰ্ভিস ৱাৰেণ্টি পাইছো মানে কেমেৰা প্লাস বেটাৰী আৰু চাৰ্জাৰ এই তিনিওটাৰে মই 24 মান্থছ আপোনাৰ সাৰ্ভিস ৱাৰেণ্টি পাইছো তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব প্ৰথমতে এডাল আছে চাৰ্জাৰ কেবল খুব সুন্দৰ ইয়াক খুব মজবুতকৈ ইয়াক ম্যানুফ্যাকচাৰিং নিৰ্মাণ কৰা হৈছে খুব এডাল ভাল কেবল হয় তাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব এখন আছে Canonৰ এখন কিট লেন্স 1855 কিট লেন্স যোনখন নেকি মই কেমেৰা বডিৰ লগত কিট লেন্স কিট হিচাপে মই ফ্ৰী পাইছো এখন 18 ৰ পৰা 55 আপোনালোকে জুম এংগল পাব আপোনালোকে 1855 ইয়াত জুম কৰিব পাৰিব আৰু এন্ট্ৰি লেভেল এখন লেন্স বুলি ক'লেও ভুল নহব খুব এখন ষ্টাৰ্টিংৰ কাৰণে খুব এখন ভাল লেন্স আৰু ইয়াত আপোনালোকে দুটা ফোকাস পাব ইয়াত আপোনাৰ AF মোড আছে MF মোড আছে মানে অটো ফোকাস আৰু ম্যানুয়াল ফোকাস দুইটা মোডে আপোনালোকে পাব প্লাস আপোনালোকে ইয়াত ষ্টেবিলাইজাৰ পাব মানে আপোনাৰ যোনটো নেকি জাৰ্কিং হয় ভিডিও কৰোতে বা ফটোগ্ৰাফি লতে যেটো জাৰ্কিং হয় হে জাৰ্কিংটো ষ্টেবিলাইজ কৰে আৰু হে ফেসিলিটি গুটেখিনি আপোনালোকে ইয়াত अवेलेबल আছে আপোনালোকে হে গুটেখিনি এই লেন্সখনত পাব পাৰে খুব এখন ভাল লেন্স আৰু ইয়াৰ ফটো টেষ্ট প্লাস ভিডিও টেষ্টৰ কাৰণে মই বেলেগ এটা ভিডিও বনাম হে ভিডিওটোত এই লেন্সখনৰ মই ফটো টেষ্ট প্লাস ভিডিও টেষ্ট কৰি দেখুৱাম আপোনালোকক এতিয়া আপোনালোকক মই বাকি বিলাক বস্তু দেখাইছো তাৰ পিছত হেতু দেখিছে চাৰ্জিং কিট আপোনাৰ বেটাৰী চাৰ্জ কৰিবৰ কাৰণে আপোনাৰ এটো চাৰ্জাৰ যোনডাল আছে আপোনাৰ এই চাৰ্জাৰ কেবলডাল ইয়াত আপোনাৰ নেকৈ এটাচ হ'ব এটাচ হোৱাৰ পিছত আপুনি বৰ্ডত কানেক্ট কৰি আপোনাৰ ইয়াত বেটাৰীটো ভৰাই লৈ আপুনি বেটাৰীটো চাৰ্জ কৰিব পাৰিব এটো হৈছে চাৰ্জাৰ এবাৰ চাৰ্জ কৰিলে আপুনি মিনিমাম এই কেমেৰাটোত 800 পৰা 900 কপি ফটো ক্লিক কৰিব পাৰিব যেটো নেকি খুব ভাল এটা বেটাৰী DSLR ক্ষেত্ৰত প্লাস এতিয়া আপোনালোকক মই নেক্সট দেখাইছো আপোনাৰ কেমেৰাৰ বডিটো তাৰ আগতে আপোনালোকক মই দেখাইছো ইয়াৰ বেটাৰীটো এটো হৈছে ইয়াৰ বেটাৰীটো এটো আছে এটো কেমেৰাৰ বেটাৰী খুব এটা ভাল বেটাৰী হয় যেটো কৈছো যে এবাৰ ফুল চাৰ্জ কৰাৰ পিছত 800 পৰা 900 কপি আপোনালোকে ফটো ইয়াত ক্লিক কৰিব পাৰে আপোনালোকে যেতিয়া নতুনকৈ এটা কিনিব নতুনকৈ যেতিয়া এটা কেমেৰা কিনিব তাৰ গুটেখিনি ফিচাৰ্ছ আপোনালোকে মেনুৱেলত পঢ়িলে আপোনালোকে গুটেখিনি কথা ভালদৰে গম পাব এটো আছে মেমৰি কাৰ্ডৰ এটা পেকেট মই এখন মেমৰি ফ্ৰী পাইছো ইয়াৰ লগত যেটো আপোনালোকক কৈছো যে 16 GB এখন মেমৰি মই এই কেমেৰাৰ লগত ফ্ৰী পাইছো এখন আছে মোৰ মেমৰি কাৰ্ড আৰু এতিয়া আপোনালোকক মই ইয়াৰ বডিটো দেখাইছো আৰু এটো আছে মোৰ আজি মেইন কেমেৰা বডি আপোনালোকে দেখিবলৈ পাইছে EOS 200D Mark II আপোনাৰ ইয়াত ব্ৰ্যান্ডিং মাৰ্ক ইয়াত দেখিবলৈ পাইছে আৰু ওপৰত Canonৰ এটো ব্ৰ্যান্ড আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকক কৈছিলো যে ইয়াত আপোনালোকে ভেৰিয়েবল এংগল মুভিং ডিসপ্লে পাব এইখন আছে এটা ডিসপ্লে আপুনি তাৰ যেতিয়া সেলফি ক্লিকৰ কাৰণে হক নাইবা ব্লগিং ভিডিওৰ কাৰণে হক আপুনি তাক এনেকৈ তাক টিল্ট কৰি আপোনালোকে এনেকৈ তাক ভিডিও কৰিব পাৰে নাইবা আপোনালোকে সেলফি ক্লিক কৰিব পাৰে এইখন আছে তাৰ ভেৰিয়েবল এংগল টিল্ট ডিসপ্লে ইয়াৰ বটন বিলাকৰ বিষয়ে কৈছে ইয়াত আপোনালোকে ডিফাৰেন্ট মুড পাব এটো আছে তাৰ অন অফ বটন আৰু আপোনালোকে ইয়াক অন কৰিব পাৰে নহলে যদি আপুনি ভিডিও কৰিব বিচাৰে তেনহলে আপুনি তাক ডাইৰেক্ট ভিডিও সুইচিং কৰি দিব পাৰে আপোনাৰ ওপৰ এই সুইচটোৰ জৰিয়তে ইয়াত আপোনালোকে ডিফাৰেন্ট মুড পাব তাৰে মুড কিটাৰ বিষয়ে আপোনালোকক কৈ দিছো ইয়াত আপোনালোকে প্ৰথম পাব AV মুড এপ্ৰেছাৰ প্ৰায়োৰিটি ভ্যালু তাৰ পিছত আপোনালোকে শাটাৰ ভ্যালু আপোনালোকে টিভি মুড পাব তাৰ পিছত প্ৰগ্ৰাম মুড পাব তাৰ পিছত অটো মুড পাব যেতিয়া আপোনালোকে প্ৰথম কেমেৰাটো ষ্টাৰ্ট কৰিব যদি আপুনি কেমেৰা আগতে ব্যৱহাৰ কৰা নাই যদি আপুনি নতুনকৈ ব্যৱহাৰ কৰিছে তেনেহলে প্ৰথমতে আপুনি গোটেই বস্তুখিনি নজনালৈকে আপুনি তাক অটো মুড ব্যৱহাৰ কৰি ফটো ক্লিক কৰিব পাৰে নাইবা ভিডিওগ্ৰাফি কৰিব পাৰে প্লাস আপোনালোকে ইয়াত সিন মুড কৰিব পাৰে ইয়াত আপোনাৰ 6-7টা মান মুড আছে আপুনি 6-7টা মুডৰ ভিতৰত যেটোত আপোনালোকে কমফৰ্টেবল হয় আপুনি সেই মুডটোত আপুনি তাক ব্যৱহাৰ কৰি ভিডিওগ্ৰাফি নাইবা ফটোগ্ৰাফি কৰিব পাৰে
প্লাছ এডাল মই তাৰ লগত এডাল ফ্ৰী পাইছোঁ হেঙিঙৰ কাৰণে আপুনি তাৰ এনেকৈ ডিঙিত হেঙিং কৰি ল'ব পাৰে যাৰ কাৰণে কি আপোনাৰ কেমেৰাটো ছেভ হৈ থাকিব কিবা কাৰণত যদি আপোনাৰ হাতৰ পৰা কেমেৰাটো এৰা খাই যায় তেনেহ'লে আপোনাৰ এডালৰ কাৰণে আপোনাৰ কেমেৰাটো বাচি যাব ই তলত পৰিব নোৱাৰিব যাৰ কাৰণে কি আপোনাৰ কেমেৰাটো ডেমেজ নহ'ব আৰু প্লাছ এইখিনিয়ে এতিয়া লেন্সখন যদি আপুনি ইয়াত ফিট কৰিব বিচাৰে তেনেহ'লে চিম্পলি আপুনি কেমেৰাটো ওপৰ ফালে এনেকৈ নল'ব এনেকৈ তলমুৱাকৈ ল'ব তলমুৱাকৈ লৈ আপুনি সন্মুখত থকা তাৰে কভাৰখন খুলিব কভাৰখন খুলি আপোনাৰ লেন্সখনৰ সন্মুখতো এখন কভাৰ থাকে আপুনি লেন্সখনৰ সন্মুখত থকা কভাৰটো এনেকৈ খুলিব খুলি পেলাই আপোনালোকে ইয়াত এটা হোৱাইট ডট দেখা পাব এইটো দেখিবলৈ পাইছে হোৱাইট ডট আৰু আপোনাৰ ইয়াত এটা কেমেৰাত ফ্ৰণ্টত লেন্স হুডিঙৰ সন্মুখত এটা হোৱাইট ডট দেখিবলৈ পাব সেই হোৱাইট ডটকেইটা এটা লাইনত আপোনালোকে লৈ ল'ব হোৱাইট ডটকেইটা এটা লাইনত লোৱাৰ পিছত এনেকৈ এটাচ হ'ব এনেকৈ এটাচ হোৱাৰ পিছত আপুনি সন্মুখৰ এখন আঁতৰাই ল'ব যদি আপোনালোকে আগত কেমেৰা ব্যৱহাৰ কৰিছে তেনেহ'লেতো গোটেইখিনি জানেই যিসকলে নেকি নতুনকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে মই দেখুৱাই দিছোঁ আৰু তাৰপিছত আপোনালোকে স্ক্ৰীনখন এনেকৈ লুটিয়াই ল'ব লুটিয়াই লৈ আপুনি স্ক্ৰীনত চাই যদি কৰিব বিচাৰে কৰিব পাৰিব যদি আপুনি স্ক্ৰীনত চাই কৰিব বিচৰা নাই তেনেহ'লে আপোনাৰ এইটো ভিউ ফাইণ্ডাৰ অপটিকেল ভিউ ফাইণ্ডাৰ আছে অপটিকেল ভিউ ফাইণ্ডাৰৰ জৰিয়তে আপুনি ফটোগ্ৰাফী নাইবা ভিডিঅ'গ্ৰাফী কৰিব পাৰিব আৰু বৰ্তমান এইখিনিয়ে হৈছে কেমেৰাটো গোটেইখিনি আনবক্সিং আৰু ইয়াৰ ফটো টেষ্ট প্লাছ ভিডিঅ' টেষ্ট আৰু ইয়াৰ গোটেইখিনি মুডৰ বিষয়ে মই আৰু কেইটামান ভিডিঅ' বনাম আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো চাই থাকিব আৰু এই কেমেৰাৰ বিষয়ে মই গোটেইখিনি ভিডিঅ' এটা এটাকৈ বনাম আৰু কোনটো মুডত কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেমেৰাটো সেই বিষয়ে আপোনালোকক ক'ম আৰু যদি এই DSLRটোৰ প্ৰাইচৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে এই কেমেৰাটোৰ পেকেট প্ৰাইচ আছিল 52,300 আৰু আজি মই কেমেৰাটো পাৰচেছ কৰিলোঁ ডিছকাউণ্ট কৰাৰ পিছত অলম'ষ্ট 48,000 আৰু ইয়াত মোৰ 3,661 টকাৰ GST আহিছে এইখন আপোনালোকে বিল চাব পাৰে আৰু মিনিমাম বাজেটৰ ভিতৰত এটা ভাল কেমেৰা বুলি ক'লেও ভুল নহ'ব যদি আপোনালোকে এটা মিনিমাম বাজেটৰ ভিতৰত ভাল কেমেৰা পাৰচেছ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিসংকোচে কেননৰ 200D Mark II পাৰচেছ কৰিব পাৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভাল পালে আৰু মই জনোৱা ইনফৰমেশ্যনখিনি জানি উপলব্ধ হ'ব পাৰিলে আৰু জানিব পাৰিলে যে কেমেৰাটোত আপোনালোকে কি বেনিফিট আৰু ফিচাৰ্ছ পাব পাৰে তেনেহ'লে পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক সাৱধানে থাকক জয় হিন্দ জয় ভাৰত জয় অসম